আহা মই আছো নহয় একো ভয় কৰিব নালাগে আৰু মইতো মাজে মাজে আহি থাকিম খুৰা বা ঘৰত আছে নাই খুৰা খুৰা কিনো এ মই আপোনাৰ প্ৰয়োজনীয় বস্তুটো আজি লৈ আনিছো বস্তু কি বস্তু ন এ আপুনি যে কৈছিলে ভাল ৰূপৰতে কাম কৰা ছোৱালী এজনী এইজনীয়ে মই লগতে লৈ আনিছো আয়া ইয়া ইয়া বিৰাট মৰম লগা ছোৱালী কি নাম তোমাৰ মোৰ নাম ৰহেদৈ চাংচাৰী ঘৰ ৰহেদৈ কিবা দৈ খাওঁ খাওঁ লাগছি ৰহেদৈ কৰদৈ কিবা এটা বুলি মাতি মাৰ আইও মৰম লগা ছোৱালী সেইটোৱে নেকি পিছে কাম বন কিবা জানানে নাজানা এ জানে জানে ভাত বনোৱা চাহ বনোৱা কাপোৰ ধোৱা বাচন ধোৱা কাম জানে এইবোৰতো মই জানোৱেই তাৰ উপৰিও নাচ গান একোতে পেলাব নোৱাৰে হয় নেকি এবাৰ ধুনীয়াকে নাচি দিছোন নাচবা নালগে দে গান এটাকে গাই শুনা গান গাব লাগিলে হাৰমনিয়াম লাগিব অ কৰদৈ তই যে কলি হাৰমনিয়াম এইটো কি বস্তু হাৰমনিয়াম মানে বাদ্যযন্ত্ৰ এ ধুনীয়া শব্দ উঠে হয় নেকি অ পঢ়িবি এটা কাম কৰ আমাৰ সেই কেৰাচিন তেলৰ গেলেনটো সেইটোকে লৈ আহ সেইটোকে বজাওঁ বঢ়িয়া শব্দ উঠব নহয় কাকা হাৰমনিয়ামটো আঙুলিৰেহে বজায় আঙুলি অ হ'ব দে মই তোক কালি আনি দিম পিছে শুনচোন এই বস্তুটো বাহিৰে বনাব পাৰি নেকি অ কাকা সেইটো বস্তু বাহিৰে বনোৱা নহয় তেনেহ'লে ৰবৰেৰে বনাই দিম সেইটো বস্তু বাঁহ ৰবৰে বনাব নোৱাৰি খুৰা যেনেকে সোণৰ গহনা সোণাৰীয়ে বনাই তেনেকুৱা হাৰমনিয়াম বনোৱাও মিস্ত্ৰী আছে মিস্ত্ৰী ৰসগোল্লা লালমোহন গজা খুৰমা হেতেৰি কৰনহতো জিতু বস্তু নাজানা হেতু কিয় কই থাকা কিয়নো উল্টা পুল্টা কৰি থাকা তই দেখোন এই হাৰমনিয়ামটো বজাই জিএমচি লগত গানে গাইছিলি এই ইলেকশ্যনৰ বৰ্তাহে মোৰ মাথাটো একদম পাগল কৰি দিলা বজাইছিলো তো জিএমচিৰ লগত মই হাৰমনিয়াম বস্তুটো পাহৰিয়াই গৈছিলো ৰয় ৰতি বনামতি তোমালোকৰ ঘৰলৈ যদি যাব পাৰো মই যদি দিয়া মৰমৰ মাত আয়া ইয়া ইয়া বঢ়িয়া নাচিছা দেই ভাগৰ লাগছি অলপ বহি ল উফ বহুত দিন নচা নাই যে এটা কাম কৰবি এইবাৰ বিহুত বঢ়িয়া নাচবা লাগব মোৰ নাম ৰাখবা লাগব বুজছা নাই অ কাকা ওই ৰদৈ তই এতে নাচি আছা এইফালে কি জানি পাগৰৰ ভাতি জি পেনপেনিয়া হ'ল পেনপেনিয়া হবা দি পৰবা দি যি হয় হবা দি ঐ পঢ়িবি আমাৰো বঢ়িয়া বিহু নাচ নাচবা পাৰা দেখোন মনটো ভাল লাগি গৈছি মোৰ আগতে আমাৰ গাঁৱত বহুত বিহু হৈছিল তাতে মই নাচি নাচি প্ৰথম পুৰস্কাৰ আনিছিলো ময়ো কম নাছিলো দস্তুৰ মাত তিনিবাৰ বিহু কৰি হৈছিলো আয়া ইয়া ইয়া তিনিবাৰ তেনেহ'লে এটা কাম কৰ এইবাৰ মই গাম তহঁত দুটাই নাচবি হ'ব না হ'ব দে আৰম্ভ কৰ এটা গাম বাকীগিলা গান পাহৰিলো না ৰয় ৰতি মইনামতি তোমালোকৰ ঘৰলৈ আয়া তোমালোকৰ ঘৰলৈ যদি যাব পাৰো মই যদি দিয়া মৰমৰ মাত ফুলমতি তোমাগো বাড়িতে রই রতি ফুলমতি সদাই যাইতে পারি আমি যদি দেও মরমের মাত ঐ ইছলাম তই যে ইমান ধুনীয়া বিহু নাচবা পাৰা মই আজিহে গম পালো না এটা আমার হাসি পিছে ইছলাম বিহু অহা কথা গম পাই তই আহিয়ে গেলি ভালে গলি আৰু এ টিভি দেখে দেখি তোর মোবাইলে খালি বিহু দেখতে দেখতে আমারও বিহু লেগে গেছে গা হয় নেকি পিছে কাকা চাহ একাপ খাব নেকি না ওনার কি চা খামু তই খায়া যা এইবাৰ বিহু বুলি আগতে জলপান যোগাৰ কৰছো তাই নাকি তাহলে আনো কটা মুন নাই তাও খাই আর কি ওই রদৈ কি যা ইসলাম ভাই কানে কোনমান জলপান লৈ আগে এ অল্প করে ভাই আমার তাহলে খিদা নাই তো অল্প করে লেবু যা অ